নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম মহিলাসকলে ৰাতি কি কি কাম কৰিলে নিজৰ স্বামী তথা নিজৰ ঘৰখনৰ বাবে অশুভ হয়। তেন্তে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম কামটো হৈছে এগৰাকী মাইকী মানুহে ৰাতি ৰন্ধা-বঢ়া কৰা বাচন-বৰ্তনবোৰ পাকঘৰত কেতিয়াও নোধোৱাকৈ থ'ব নালাগে। এনে কৰিলে ঘৰখনত শনি দেৱতাৰ প্ৰকোপ পৰে বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে, মহিলাসকলে ৰাতি শোৱাৰ সময়ত কেতিয়াও নিজৰ চুলি মেলি শুব নালাগে। চুলি খুলি শুলে নিজৰ স্বামীৰ আয়ুস কমে বুলি বিশ্বাস কৰা হয় আৰু লক্ষ্মী দেৱীৰ কৃপা সেই ঘৰখনত কমি যায় বুলিও বিশ্বাস কৰা হয়। তৃতীয়তে, সন্ধিয়া বা ৰাতি কেতিয়াও বগা বস্তু দান কৰিব নালাগে। বগা বস্তু যেনে গাখীৰ, দৈ বা বগা কাপোৰ কেতিয়াও দান কৰিব নালাগে, কাৰণ বগা বস্তুক লক্ষ্মী দেৱীৰ পূজাত ব্যৱহাৰ কৰা হয়। গধূলি সময়ত বগা বস্তু দান দিলে ঘৰত দৰিদ্ৰতাই বাস লয়। চতুৰ্থতে, ৰাতি শোৱাৰ সময়ত কেতিয়াও ঘৰ ঝাৰু দিব নালাগে। দেখা যায় বহুতে ৰাতি শোৱাৰ সময়ত ঘৰ ঝাৰু দিয়ে। এই সময়ত ঘৰত শনি দেৱতাই স্থিতি লোৱা বুলি বিশ্বাস কৰা হয়, সেইবাবে এনে সময়ত কেতিয়াও ঘৰ ঝাৰু দিব নালাগে। আজিৰ এই ভিডিঅ'টিত আমি যিকেইটা কথা আলোচনা কৰিলোঁ সেইকেইটা সম্পূৰ্ণভাৱে চাইণ্টিফিক ফালৰ পৰাও যুক্তিপূৰ্ণ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতেই শেষ কৰিছোঁ। ভিডিঅ'টি যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈও একেবাৰেই নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।